নমস্কাৰ মই যে আপোনালোকক ভিডিঅ'বিলাকৰ মাধ্যমেৰে কৈ থাকোঁ যে খেতিত অকল ইউৰিয়া ছুপাৰ পটাছ সাৰ দিলে নহ'ব আপোনালোকে খেতিত জিংক বৰণ ছইল লগতে মেগনেছিয়াম ছালফাৰ কেলছিয়াম এইবিলাক দিব লাগে আৰু এইবিলাক আপোনালোকে বীজৰ দোকানতে পাব মই যেহেতু এখন বীজৰ দোকানত কাম কৰোঁ গতিকে বীজৰ দোকানত এইবিলাক সামগ্ৰী আহে আৰু খেতিয়কবিলাকে ক্ৰয় কৰে আৰু যিবিলাক খেতিয়কে খেতিত জিংক বৰণ মেগনেছিয়াম কেলছিয়াম অন্যান্য এইবিলাক পুষ্টি দি খেতি কৰিছে তেওঁলোকৰ খেতিৰ উৎপাদন দুগুণ আমি কি কৰোঁ যে খেতিত অকল DAP ইউৰিয়া ছুপাৰ পটাছ সাৰ এইখিনি দিওঁ আৰু পিছলৈকে খেতিৰ উৎপাদন কম হ'লে আমি ভাবোঁ যে বীজটো বেয়া কিন্তু অকল এই তিনিটা সাৰ দিলে যে উৎপাদন দুগুণ হ'ব তেনেকুৱা কোনো কথা নহয় মাটিত যদি অন্য পুষ্টিৰ অভাৱ থাকে যেনে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে মেগনেছিয়াম দেখিবলৈ একেবাৰে চেনিৰ নিচিনা এও এটা পুষ্টি মাটিত যেতিয়া মেগনেছিয়াম ছালফেটৰ অভাৱ থাকিব তেতিয়া কোনোবা ঠাইত আপোনালোকৰ এই মেগনেছিয়ামৰ অভাৱৰ ফলত খেতিৰ উৎপাদনটো কমি যাব মাটিত যেতিয়া আপোনালোকৰ ছইলৰ অভাৱ থাকিব যেনে এইটো মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে মুক্তা পাৱাৰ এইটো এটা খুবেই ভাল আপোনালোকৰ যেতিয়া মাটিত ছইলৰ অভাৱ থাকিব ছইল যেটো মাটিৰ উৰ্বৰা শক্তিটো বজাই ৰাখে মাটিৰ খুবেই এটা স্বাস্থ্যকৰ এটা নিউট্ৰিশ্যন হয় এইবিলাক দিব লাগে ছইল দিলে আপোনালোকৰ ফলবিলাক ভাল হয় ডাঙৰ দীঘল হয় ৰং ভাল হয় তাৰ উপৰি আপোনালোকে দিব লাগে বৰাক্স ফাৰ্টিলাইজাৰ মই আপোনালোকক দেখাই দিছোঁ এইটো হৈছে বৰাক্স ফাৰ্টিলাইজাৰ এইবিলাক কোম্পানীয়ে এনে বনোৱা নাই কোম্পানী বনাইছে খেতিয়কসকলৰ বাবে যাতে খেতিয়কসকলে এইবিলাক প্ৰয়োগ কৰি তেওঁলোকৰ খেতি ভাল হ'ব পাৰে এটা চৰঞ্চলৰ মানুহবিলাকৰ খেতিৰ উৎপাদন দুগুণ তেওঁলোকে জানে যে খেতিত কিবিলাক নিউট্ৰিশ্যন দিব লাগে অকল ইউৰিয়া ছুপাৰ পটাছ দিলে নহ'ব আমি ভাবোঁ যে তেওঁলোকে সাৰ বহুত বেছি দিয়ে তেওঁলোকে সাৰৰ লগতে ছইলৰ 10 কেজিৰ বাল্টিং কিনিব বৰক্স তেওঁলোকে বস্তাই ক্ৰয় কৰিব মাটিত যিখিনি পুষ্টি লাগে পুষ্টি দিব দিয়াৰ পিছত তেওঁলোকৰ খেতিৰ উৎপাদন দুগুণ এইটো হ'ল বৰাক্স ফাৰ্টিলাইজাৰ আৰু এটা আছে মই আপোনালোকক দেখাই দিছোঁ এইটো হ'ল জিংক দেখিবলৈ পাইছে নহয় জিংকৰ অভাৱৰ ফলতো গছত ৰোগ লাগিব পাৰে আৰু গছৰ উৎপাদন কম হ'ব পাৰে কাৰণ প্ৰতিটো নিউট্ৰিশ্যনৰ প্ৰতিটো একোটা নিজা কাম আছে এই কামবিলাক যেতিয়া আপোনালোকৰ খেতিডৰাৰ নিউট্ৰিশ্যনৰ অভাৱ থাকিব আৰু উদ্ভিদজোপাই এইবিলাক নিউট্ৰিশ্যন নাপাব শিপাই খাদ্যটো গ্ৰহণ কৰিব নোৱাৰিব তেতিয়া আপোনালোকৰ খেতিডৰাত বিভিন্ন ৰোগ আক্ৰান্ত হ'ব পাৰে পাতবিলাক হালধীয়া পৰি যাব পাৰে ফলবিলাক কৰ্মজা হৈ থাকিব পাৰে গছৰ বাৰণ শক্তিটো কমি যাব পাৰে গতিকে আপোনালোকে ৰাসায়নিক সাৰৰ লগত আপোনালোকে যিবিলাক কিছুমান পুষ্টি সেই পুষ্টিবিলাকো দিয়া আৰম্ভ কৰক তো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হ'ব পাৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।